হাই গাইজ, এতিয়া মই উপস্থিত আছোঁ মিলন নগৰত। মই ধ্ৰুৱজ্যোতি গগৈ আপোনালোকক স্বাগতম জনাইছোঁ আমাৰ ইউটিউব চেনেল স্পৰ্শ ইউটিউব চেনেললৈ। আজি আমাৰ শ্বুটিং চলি আছে নতুন এখন শ্বৰ্ট ফিল্মৰ। নাম হৈছে আমাৰ স্মৃতি এখিলাপাত, নহ'লে স্মৃতি দিয়া হ'ব, এতিয়ালৈকে সিদ্ধান্ত লোৱা নাই, বাট শ্বুটিং চলি আছে ফাৰ্ষ্ট শ্বুট। আমাৰ মাজত উপস্থিত আছে বহুকেইজন ব্যক্তি, তাৰ মাজত প্ৰথম চিনাকি কৰিছে এইজন হৈছে আমাৰ খাপলাংকাই। নমস্কাৰ নমস্কাৰ, কি খবৰ, ভাল আছে? আমাৰ খাপলাংকাই বিভিন্ন চৰিত্ৰত অভিনয় কৰিছে, বিভিন্ন গীতত অভিনয় কৰিছে, লগতে নাটকতো অভিনয় কৰিছে। আপোনাৰ বিষয়ে অকণমান কি নাটকত আপুনি অভিনয় কৰিছে অকণমান ক'ব নেকি? মইতো আপোনাৰ গানতো কায়া কৰোণা, মই আহোঁ পোৱালি, ঢলা শদিয়া, মৰে দিল, মৰে মিনি, অন্যান্য চবতে যোগদান কৰি আছোঁ। আৰু আজি যিহেতু শ্বৰ্ট ফিল্ম এখন হৈ আছে, শ্বৰ্ট ফিল্মখনত এটা ৰোল দিছে সৰু কৰিবলৈ আগ্ৰহী, তাকে চাওঁ। মৰে দিলো দি গৈছে, মৰে মিনিকো লৈ আহিছে ন, তাকে ঠিক আছে। আমাৰ দিনত আকৌ লগ পাম। আমাৰ মাজত আৰু উপস্থিত আছে আমাৰ অভিনেত্ৰী পূজা। তুমি এইবাৰ ফাৰ্ষ্ট অভিনয় কৰিছানে এইটোত আগতে কৰিছা? কবিতা চেনেলটোত কৰিছিলোঁ, আগতে বেলেগ চেনেলত কৰিছে আমাৰ লগত। আগতো বেলেগক কৈছোঁ আৰু এটা কবিতা চং এইটোও কৈছোঁ, এইটো মোৰ সুন্দৰ হ'ব বুলি আশা কৰোঁ। অনাগত দিনত আমাৰ শ্বুটিং চলি আছে, আপোনালোকক দেখাই আছোঁ এতিয়া বৰ্তমান। এয়া আমাৰ ডিৰেক্টৰ অকণমান ডিৰেকশ্যন দি আছে, ইফালে সিফালে ইটো সেইটো। নেক্সট এখন ৰেডি হৈ গৈছে, নেক্সট ৰেডি হৈ গৈছে, আপোনালোকক দেখাই আছোঁ। আৰু গাইজ, নতুন ভিডিঅ' এটা শ্বুট কৰি আছোঁ একদম ওপৰত, তাকে আজি প্ৰথম মুহূৰ্তত আজি ভিডিঅ'টো প্ৰথম শ্বুট কৰি চাওঁ কি হয়। ভালেই হ'ব চাগে, সকলোৱে চাব, লাইক কমেণ্ট কৰিব। আৰু নতুন নতুন এক্টৰ এক্ট্ৰেছ লগ পাইছোঁ, কৰি ভাল লাগিছে। তাকে